তো হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপুনি চাই আছে এডিভাইছ আমাৰ মই আছিছ। এতিয়া বৰ্তমান আছোঁ আমি ডিব্ৰুগড় দুৰ্গা পূজা চাবলৈ আহিছোঁ। প্ৰত্যেক বছৰ আমি আহোঁ, এইবছৰ আহি পৰিছোঁ। এতিয়া ফাৰ্ষ্টত সোমাইছোঁ আমি চকিডিঙ্গি দুৰ্গা পূজা চাবলৈ। চকিডিঙ্গি দুৰ্গা পূজা থিমটো চাব পাৰিছে আপোনালোকৰ পৰা শেষলৈ চাব। ভিডিঅ'খন ভাল লাগিলে লাইক কৰি দিব, নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব। এতিয়া দুৰ্গা পূজা গ'লতো আৰু কালী পূজাহে আছে, সেইকেইটা ভিডিঅ' দিম। আৰু বহুতকেইটা বস্তু আছে, বহুত বস্তুৰ ওপৰত মই ভিডিঅ' দি থাকিম। এতিয়া ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব, চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া চকিডিঙ্গিৰ পূজাটো আপোনালোকে চাব। আৰু ভিতৰৰ থিমটো কিমান ধুনীয়াকৈ সজাই তুলিছে। ইয়াত গান চলি আছে, কপিৰাইট লাগিবই লাগিব, 100% হৈ গ'ল। কিন্তু মই মিউট কৰি দিম, বেয়া নাপাব। মই মিউট কৰি দিম, মিউট কৰি কিনে মোৰ এতিয়া কৈ লাভ নাই। জুবিনদাৰ গান চলি আছে, পূৰা দুখ লাগি আছে এইপিনে, কোনো উপায় নাই, কিন্তু মিউট কৰিব লাগিব, নহ'লে কপিৰাইট লাগিব। আৰু থিমটোও বহুত ধুনীয়া বনাইছে, আৰু ভিতৰৰ মূৰ্তিটোও বহুত ধুনীয়া বনাইছে। আৰু গোটেইকেইটা পূজা কভাৰ কৰিবলৈ চেষ্টা কৰিম, কিন্তু এটা ভিডিঅ'ত কভাৰ কৰিব নোৱাৰিম, কিয় কাৰণে বহুত বেছি ডাঙৰ হৈ যাব ভিডিঅ'টো। তাৰপিছত কোনোবাই নাচায় ইমান ডাঙৰ ভিডিঅ'। মূৰ্তিটো চাওক কিমান ধুনীয়া চাইছে। আৰু এইখন হৈ গ'ল আপোনাৰ ডিব্ৰুগড় নিউ মাৰ্কেটৰ দুৰ্গা পূজা। নিউ মাৰ্কেটৰ দুৰ্গা পূজা চাব পাৰিব, কিমান ধুনীয়া লাগি আছে নিউ মাৰ্কেট দুৰ্গা পূজাটো। এইবছৰ ইয়াত বনাইছে বেনাৰসৰ ঘাট, কাশী বিশ্বনাথ ঘাট, সেইডোখৰত বনাইছে গংগা ঘাট। এই ইয়াত আছে পাহাৰ আৰু পৰি আছে পানী, আৰু দুপিনে ইমান ধুনীয়া লাগি আছে লাইটিংটো, কি ক'ম মানে, ইমান মজা লাগি আছে চাই কিনে। আৰু ফটো কিমান ফটো মাৰি খালি ফটো মাৰি আছোঁ, আৰু ভিডিঅ' বনাই আছোঁ, ৰিলচ বনাই আছোঁ একদম মজাকৈ। আৰু মাৰ মূৰ্তিটো ইমান ধুনীয়া, ইউনিক। কাপোৰ নাই দেই, কাপোৰৰ ইউজ নাই টোটেলি। মই কৈছোঁ নহয়, কাপোৰৰ ইউজ নকৰে আজিকালি, বহুত কম হৈ গ'ল। কাপোৰ নাই, চুলি নাই, চব এইবিলাক মাটিৰে কাম কৰা হয়। গোটেইকেইটা বস্তু চব মাটিৰ কাম কৰা হয়। আৰু আজিকালি এটা ট্ৰেণ্ড চলি আছে ন, সেইটো মূৰ্তি আপোনাৰ লগত একচুৱেলি পূজা নকৰে একচুৱেলি। পূজা কৰা মূৰ্তিটো বেলেগ হয়, এইটো ৰিয়েল মূৰ্তিটো বেলেগ হয়, সেইটো সৰুকৈ হয়। তাত গোটেইকেইটা কাপোৰ পিন্ধোৱা হয়, চব বস্তু যেনেকৈ নেচাৰেল থাকে, নেচাৰেল মূৰ্তিৰ নিচিনা হয়, ঠিক আছে। আৰু এই মালিয়াপট্টিৰ নামটো মানে কি ক'ম মানে, একদম পূৰা ফেমাছ হৈ গ'ল, কিয় কাৰণে কি অপাৰেশ্যন সিন্দুৰৰ ওপৰত থিমখন বনাই দিছে। অপাৰেশ্যন সিন্দুৰৰ ওপৰত পূৰা থিমখন ডিপেণ্ডেড, তাৰ কাৰণে বহুত বেছি ভাল লাগিছে। আৰু এটা ৰেচপেক্ট দিয়া হৈছে, ইণ্ডিয়ান আৰ্মিৰো ৰেচপেক্ট দিছে, ইয়াৰ পৰা ট্ৰিবিউট দিছে, ভাল লাগি আছে। আৰু থিমখনো বহুত ধুনীয়া বনাইছে, কামো বহুত ভাল কৰিছে। আৰু সেয়া চাব পাৰিছে, ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান নেভি আৰু ভাৰত মাতা কি জয়। আৰু থিমখনো ধুনীয়া যেনেকৈ বনাইছে। যোৱা বছৰ ইয়াত বনাইছিলে কেদাৰনাথ, আল্টিমেট কাম কৰিছিলে, কি বাৰীকিত কাম কৰিছিলে মানে, কষ্টম যে লাগিছে। দেখাৰ পিছত এনেকুৱা লাগিছে ৰিয়েল কেদাৰনাথকেও, মানে দেখিবলৈ ৰিয়েল কেদাৰনাথতকৈও বেছি ধুনীয়া লাগি আছে, এনেকুৱা লাগি আছে, ইমান ধুনীয়া বনাইছিলে। আৰু ভিতৰত দৃশ্য কিমান একদম মজা, বেলেগ ষ্টাইলৰ বনাই দিছে একদম, মানে কি কয়, কাপোৰ নাই ভাই, এটা মানে সেইটোৱে মানে তাজ্জব, মানে কাপোৰে নাই, কোনোবাত কাপোৰ ইউজ কৰা নাই, চব বেলেগ বেলেগ বস্তু দি মেটেৰিয়েলছ ইউজ কৰি কিনে বনাইছে, কাপোৰ ইউজ নকৰে আজিকালি। আৰু এনেকুৱা দেখিব লাগিছে ন, মাৰ কাপোৰো পিন্ধোৱা আছে, কাপোৰ নহয় একচুৱেলি, মোৰ এনেকুৱা লাগিছে কাপোৰ নহয়। মই বহুত ভালকৈ চাইছোঁ, কাপোৰেই নাই, এইবিলাক বেলেগ মেটেৰিয়েলছ হয়, মাটিৰে হয়, কালাৰ দি কিনে একদম মজাছে বনাই দিছে। এতিয়া আহি পৰিছে মাৰোৱাৰী দুৰ্গা পূজা। মাৰোৱাৰী দুৰ্গা পূজা চাওক কিমান ধুনীয়া, কিমান ধুনীয়া। তেওঁলোকৰ কামো বহুত ভাল, যোৱা বছৰো বহুত ভাল কৰিছিলে, এইবছৰো ভাল কৰিছে, মোৰ মতে ভাল লাগিছে। কিন্তু মাৰোৱাৰী দুৰ্গা পূজাটো মানে কি হ'ল, গোটেইটো পূৰা ৰাজস্থান আনি সোমাই দিছে এনেকুৱা লাগি আছে, পূৰা ৰাজস্থান ফিল আহি আছে। ভিতৰৰ মানে পূৰা উট চুট চব লৈ আহিলে, একদম মজাকৈ উট পানী চানী খাই আছে, এনেকুৱা উটৰ লগত ফটো মাৰি আছে। কিন্তু মাৰ মূৰ্তিখন আউটষ্টেণ্ডিং, মাইণ্ড ব্লয়িং, অ'চম, মানে কি ক'ম, গোটেইকেইটা ভাষা শেষ হৈ যাব। ইমান ধুনীয়া মূৰ্তি, ইমান ধুনীয়া মূৰ্তি, আৰু ফেচ লুকটো ইমান ভাল লগা, মানে দেখাৰ পিছত মানে চকু, মানে আপুনি চকুৰে আৰু বেলেগ বস্তু চাবই নোৱাৰিব, এনেকুৱা কণ্ডিশ্যন হৈ যায়। অ'চম মূৰ্তি বনাইছে একদম, মানে কি ক'ম, মানে আল্টিমেট লাগি আছে। আৰু ওপৰৰ দৃশ্য এইবিলাক চব, এইবিলাক ৰাজস্থানৰ কিবা কোনোবা মন্দিৰ চন্দিৰ হ'ব চাগে, মই ক'ব নোৱাৰিছোঁ। বাট থিমখন চাব ভালেই লাগিলে, বেয়া নহয়। আৰু কালাৰফুল আছে, বহুত মজা লাগি আছে চাবলৈ। আৰু গোটেই পিনে ষ্টেচু দিছে, কিমান সৰু সৰু পুতলা চুতলা এইবিলাক লগাই দিছে, ৰাজস্থানৰ কালচাৰ হয়, তাৰ কাৰণে আমি ইমান আইডিয়া নাই আমাৰ।
মাৰ মূৰ্তিখন চাওক না, মাৰ মুখখন চাওক কিমান ধুনীয়া একদম মানে কি ক'ম, ইমান ধুনীয়াকৈ মুখটো বনাইছে নহয়। আৰু গোটেইকেইটা মূৰ্তি মানে বহুত ধুনীয়া লগাইছে, গোটেইকেইটা মূৰ্তি ধুনীয়া লাগিছে, তাৰ কণ্ট্ৰাষ্টটো বহুত ধুনীয়া লাগিছে। আৰু ফেচ কাট চব বহুত চলিড দিছে, মানে বহুতেই ধুনীয়া লাগিছে। যোনে বনাইছে তেওঁক বহুত ধন্যবাদ। এনেকুৱা এটা মূৰ্তি আমাৰ কাৰণে যাতে আমি চাব পাৰিছোঁ, আপোনালোকে বনাই কিনে দিছে। ভিডিঅ' ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিব, পাহৰি নাযাব ছাবস্ক্ৰাইব কৰিবলৈ। এতিয়া আহি পৰিছোঁ মাষ্টাৰপাৰা, ডিব্ৰুগড় মাষ্টাৰপাৰাটো এইবাৰ মানে কিবা মানে বহুত কিবা শিকাৰ কাৰণে মানে মাষ্টাৰলৈকে বনাই দিছে একদম মানে ছাৰলৈকে বহুত ধুনীয়াকৈ একদম গোটেইকেইটা বস্তু সজাই তুলিছে। বহুত কিবা বস্তু আছে ইয়াত বুজিবলৈ, সৰুৰ পৰা ডাঙৰ কৰা এটা বাচ্চাই ডাঙৰ হোৱাৰ পিছত মা দেউতাক কিমান যত্ন কৰে, কেনেকুৱা ৰাখে, গোটেইকেইটাৰ ওপৰত ডিপেণ্ড কৰি কিনে বনাইছে। এটা মানুহৰ পেটৰ পৰা ওলোৱাৰ টাইমৰ পৰা একদম শেষলৈকে মৰালৈকে পুৰা থিমটোৰ ওপৰত ডিপেণ্ড কৰি দিছে। মজা চেলুট। ইয়াত কিবা এটা শিকিবলৈ আমাক দিছে, বহুত শিকাৰ কাৰণে বস্তু আছিলে, বহুত ৰাইমিং আছিলে, বহুত ধুনীয়া লিখা আছিলে, বহুতকেইটা ভাষাত মজা লিখা আছিলে, যিকেইটা মানে লিখা পঢ়িলে মানে আপোনালোকক ক'ব জানো লিখিছে কিবা ভাল বস্তু লিখিছে। ইয়াৰ পৰা কিবা মেছেজ এটা পালোঁ, ভাল শিকিবলৈ কিবা পালোঁ। আপোনালোক কেনেকুৱা লাগিছে কমেণ্টছত জনাব। আইতাই খাই আছে চাহ, ককাই বহি আছে ইয়াত মূৰত হাত দি কিনে চিন্তা কৰি আছে কিবা, আৰু ইয়াত ফটো চাই আছে আৰু এজনে। ইয়াত কিবা কাম চলি আছিলে, মোড অফ বয়সৰ লগত বহুত কিবা মিল ইয়াত দিয়া আছে। ইয়াত বেমাৰী আছে, আইতা এজন হৈ আছে বেমাৰত, আৰু থিমখন পূৰা ইমান ধুনীয়া। একচুৱেলি ইয়াৰ কালাৰনেছটো মোৰ বেয়া হৈ গ'ল আইফোনৰ ভিডিঅ' এণ্ড্ৰইডত এডিট কৰাৰ কাৰণে, নহ'লে সঁচাকৈ কৈ আছোঁ ইয়াৰ যোনটো আছে নহয় ভিডিঅ' মোৰ এণ্ড্ৰইডত ডাইৰেক্ট যদি এৰিলোহেঁতেন না বহুত ধুনীয়া হ'লেহেঁতেন। মই আইফোনৰ পৰা দিব নোৱাৰিছোঁ, ছাপোৰ্ট নকৰিছে কিবা প্ৰব্লেমৰ কাৰণে। মই পিছত ছেটিং কৰি ল'ম, এতিয়া নতুনটো তাৰ কাৰণে ছেটিং কৰিব নোৱাৰিলোঁ, তাৰ কাৰণে পিছত ছেটিং কৰিম তেতিয়া ভাল লাগিব। পিছত তাৰ কাৰণে কৈ আছোঁ ছাবস্ক্ৰাইব কৰি ল'ব, পিছত ভাল ধুনীয়া ভিডিঅ' চাব পাৰিব যেতিয়া মই এডিট কৰি ল'ম। আৰু এতিয়া আহি পৰিছোঁ আমি দ্বাৰিকা, এইটো হৈ গ'ল আপোনাৰ দ্বাৰিকা থিম বনাইছে। গৌশালা দুৰ্গা পূজা বুলি কয়, গৌশালা দুৰ্গা পূজা এইটো বহুত ধুনীয়া বনাইছে, পূৰা একদম আছে। দ্বাৰকা মানে ক'লে আপোনালোকে গম পায় শ্ৰীকৃষ্ণৰ ঘৰ দ্বাৰকা, আৰু সেই যোনখন দ্বাৰকা সমুদ্ৰৰ তলত আছে, আৰু ভিতৰত ভাগটো এনেকুৱা দি দিছে পূৰা সমুদ্ৰৰ তলৰ নিচিনা ফিল দি আছে, টোটেলি এনেকুৱা ফিল দি আছে। মাছো ওলমি আছে, চব বস্তু ওলমি আছে, আৰু একদম মানে কিমান ধুনীয়া লাগিছে। শ্ৰীকৃষ্ণ এইডোখৰ মন্দিৰ আছে, চব গোটেইকেইটা মন্দিৰো সজাই তুলিছে, কিমান ধুনীয়া লাগিছে। ৱাও, মানে ভিতৰত যোৱাৰ পিছত এটা বেলেগ পজিটিভ ভাইব ফিল দি আছে, ভিতৰত ইমান বেছি পজিটিভ ফিল আহি আছে। আৰু যিমান মানুহ সোমাইছিলে নহয় চব মানুহ কৈ আছে অচম। মূৰ্তিটো বহুত ধুনীয়া, শ্ৰীকৃষ্ণৰ ময়ূৰ পাংখৰ লগতে মূৰ্তিখন বনাইছে, চব বেকগ্ৰাউণ্ডত কিমান ধুনীয়া লাগিছে দেখিবলৈ।